हेलो एवरीवन সকলোকে মই ইউটিউব চেনেলৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। এফালে দেখিছে নহয় মই আছোঁ মাৰ ঘৰত আৰু মাহঁতৰ ঘৰৰ নতুনকৈ মানে ঘৰ এটা প্ৰস্তুত কৰিছে। পিছফালডোখৰ আমাৰ টিঙৰে আছিলে কিন্তু বেৰ দিয়া আছিলে, এতিয়া এনেকৈ মেৰামতি কৰা হৈছে আৰু বহুত কষ্ট হয় ন এখন ঘৰ বনাবৰ কাৰণে। এইফালে চাওক যেতিয়া আমাৰ তলৰ পৰা যেতিয়া আমি খুঁটা তুলিবলগীয়া হয় সেইখিনি বেছি আমাৰ হেভি এমাউণ্ট আহি পৰে নহয়নে। এইফালে লাহে লাহে 2-3টা ৰুম হৈছে। ৰুম মানে কি কিটচেন পাকঘৰ এনেকুৱাকৈ চিষ্টেমত বনাইছে আৰু ডাইনিং টেবুলৰ ৰুম। যিহেতু সেইফালে আমাৰ ভাইটিহঁতে কাম কৰি আছে দেখিছে পোৱালিটো, আৰু আমাৰ ভাইটিয়ে পূৰা বালি আনি আছে প্লাষ্টাৰ কৰিবৰ কাৰণে। আৰু এইখিনি এই সময়ছোৱা মানে বহুত কষ্ট হৈ যায়, ঘৰৰ নিৰ্মাণ কৰিবলৈ হ'লে বহুত কষ্ট হয় নহয়নে। আৰু বাকী এইটো এটা ৰুম আৰু এইটো এটা ৰুম আৰু ছাইডত এইফালে চাওক একদম সৰু টিকলি ল'ৰাবোৰে ইমান কষ্ট কৰিব পৰা হৈছে, সঁচাকৈ ভবাই নাছিলোঁ। আৰু এইফালে আমাৰ ৰ'দটো দিছে, ফৰকাল লাগিছে, ভাল লাগিছে। আৰু এইফালে আমাৰ পাপাই কৰা শাকৰ খেতি, এইখিনি পিঁয়াজ কৰিছে আৰু এইখিনিৰ পৰা বহুতখিনি হৈ যায়গৈ দেই। আৰু আমাৰ পাপাই যে টাউনত দোকান আছে যদিও, ঘৰত দোকান আছে যদিও এই ঘৰৰ শাককেইটাৰ সমান হ'ব নোৱাৰে। আৰু এইখিনি চাওকচোন লাই শাকখিনি একদম ফুল এপাহৰ গতে নহয়নে, ইমান যে ধুনীয়া লাগিছে। আৰু সেই মই স্মৃতি হিচাপেও সাঁচি ৰাখিছোঁ। আনফালে দেখিছে পিঁয়াজ লাই শাক। আৰু মই ভাবিলোঁ কি কেৰাহী এখন যিহেতু ক'লা কেৰাহী এখন চফা কৰিব মন গ'ল আৰু পূৰা ধুনীয়াকৈ সম্পূৰ্ণকৈ চফা হৈ যায় জুইত এনেকৈ যদি দিয়ে। আৰু এইফালে আমাৰ মাছ ধৰাসকলে মাছ মাৰি আছে চাওকচোন, আপোনালোকক দেখাম দেই কেনেকৈ যে মাছ ধৰিছে, দল টানিছে। আনফালে চাওকচোন আমাৰ বেটিয়ে আকৌ পথাৰত মুকলি পাই পিনি ইমানেই ধুনীয়াকৈ দৌৰা দৌৰি কৰি আছে, ফূৰ্তি পাইছে। আৰু দল টনাটো বৰ সহজো নহয়। এইফালে দেখিছে নহয় তাই যিমানেই কৈছোঁ উৎপাত নকৰিবলৈ পৰিবা, তাই ইমানেই ফূৰ্তি পাইছে। তাকে বোলো আপোনালোককো দেখাওঁ। এইফালে আমাৰ মিস্ত্ৰীয়ে কাম লাগি আছে, ইয়াৰ পৰা ধুনীয়াকৈ জিলিকি আছে চাওকচোন। আৰু এনেকৈ 2-3বাৰ অহাৰ পিছত ৰাতি আকৌ ভৰি বিষত উৎপাত। আৰু এফালে কাৱৈ মাছ 3-4জনী পুৰি ল'লোঁ। আৰু এনেকৈ পিটিকা খাই কোনে কোনে ভাল পায় জনাব। আৰু আনফালে পিটিকা অকণো বনাই ল'লোঁ ধনিয়া পিঁয়াজ দি। আৰু আমাৰ আকৌ মাছ ধৰা মানুহখিনি চাওকচোন কিমান ধুনীয়াকৈ লাইন পাতি ভাত খাইছে। তাকে আপোনালোকক আনফালে ঘৰলৈ যাবলৈ এইফালে লফা কেইডালমান বোলো বুটলি লৈ যাওঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত।